কৃষ্ণ হৰি ৰাম হয় বা সমস্ত কিয় জগতৰ গুৰুৰূপে প্ৰভুৰ চৰণত এই সেৱা ভজি আকৌ পুনঃ বঢ়াইছে। ইয়াতো যদি কিবা স্বৰগঞ্জা সিদ্ধ হৈছে সৰ্বদোষ মূলখন কৰি তেওঁ নিজ গুণে তুষ্ট হৈ সেৱকী সবক যেন আশেষ কৰি থৈ যায়, আমাৰ এইহে প্ৰাৰ্থনা। লগতেই অনা দুজনে ইমানখিনি বাট তেওঁক কান্ধত আনিছে, অনেকখিনি দুখ হৈ পৰে। তেওঁলোকৰ কিবা দোষাদোষ হৈছিলে সৰ্বদোষ মৰিখন কৰি চাৰিমুঠি বস্তু প্ৰসন্ন ধৰি আগলৈকে এনেকৈ কৰ্ম কৰিবলৈ শক্তিধৰ পুৰুষৰ শক্তি দি ভক্তিৰ প্ৰাপ্ত কৰে যেন গোবিন্দে কিবা কৰি